আজি হেপী হোলি সবকে হেপী হোলিৰ শুভেচ্ছা থাকিলে আৰু হোলিয়ে আমাৰ সকলোৰ জীৱনলৈ এটা কালাৰফুল হোলি লৈ আহক মানে কালাৰফুল হেপিনেছ লৈ আহক সকলোৰ লাইফটো যাতে ধুনীয়া হওক সুন্দৰ হওক সেয়াই আশা কৰিম আজিৰ ভিডিঅ'টো বনাই আছো এই হোলিৰ ছবি লাগি আছে হোলিৰ ড্ৰেছ পোছাক লৈয়ে ভিডিঅ'টো বনাবলৈ অলপ আজৰি পালো মন গ'ল এটা ভাল ইনফৰমেশ্যন আছে পঞ্চায়ত নিৰ্বাচন লৈ যোনটো চৰকাৰে ঘোষণা কৰিছে যোনে যোনে পঞ্চায়ত নিৰ্বাচন খেলিব মন আছে এতিয়া বিচাৰিলেই পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব চৰকাৰে 33টা নিয়ম বা 33টা প্ৰাৰ্থীৰ যোগ্যতা অৰ্হতা বান্ধি দিছে এই 33টা অৰ্হতা যদি কমপ্লিট থাকে তেতিয়াহলেহে আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব তো এই 33টা অৰ্হতাৰ ভিতৰত কিছুমান আছে কমন সেই কমন যিবিলাক আছে সেইবিলাকৰ বিষয়ে মই নকওঁ কিন্তু কেইটামান নতুন নিয়ম বান্ধি দিয়া হৈছে সেই নতুন নিয়ম কেইটাৰ বিষয়ে কম যদি হেয়া আপোনাৰ ফুলফিল থাকে তেতিয়াহলেহে আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব এতিয়া গতিকে যিকোনো প্ৰাৰ্থীয়ে বা যিকোনো মানুহে বিচাৰিলেই পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব তো প্ৰথম 33টা নিয়মৰ ভিতৰত মই গোটেইকেইটা আলোচনা নকৰো যিখিনি বিশেষ নতুন আহিছে সেইখিনিৰ বিষয়ে আলোচনা কৰিম প্ৰথম হৈছে বাল্য বিবাহ যদি প্ৰাৰ্থীগৰাকী বাল্য বিবাহ তেওঁৰ ঘৰত বাল্য বিবাহ কৰিছে কেতিয়াবা বা বাল্য বিবাহ পত্নী আছে বা তেওঁৰ পৰিয়ালৰ কোনোবাই যদি বাল্য বিবাহ কৰিছে 18 বছৰৰ তলত ছোৱালীক বিয়া পাতিছে তেনেহলে সেই প্ৰাৰ্থীগৰাকী অযোগ্য বুলি বিবেচিত হ'ব আৰু তেওঁ পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব তাৰ পিছত হৈছে প্ৰাৰ্থীগৰাকী যদি জেনাৰেল কাষ্টৰ হয় মিনিমাম মেট্ৰিকুলেট হ'ব লাগিব শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ হ'বই লাগিব আৰু বাকি এছসি এছটি ওবিচিৰ কাৰণে দশম শ্ৰেণীলৈকে পঢ়া থাকিব লাগিব তেতিয়াহলে পাৰিব জিলা পৰিষদৰ যিখিনি প্ৰাৰ্থী আছে তেখেতে মিনিমাম মেট্ৰিক পাছ যদি দুটাতকৈ অধিক সন্তানৰ গৰাকী হৈছে দুটাতকৈ বেছি সন্তান আপোনাৰ আছে তেনেহলে আপুনি যদি মন মেলিছে আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব চৰকাৰে যোনটো অৰ্হতা বান্ধি দিছে দুটা সন্তানৰ গৰাকী হলেহে দুটা সন্তানলৈকে যদি আপোনাৰ আছে তেতিয়াহলেহে আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব যদি দুটাতকৈ তিনিটা সন্তান আছে বা চাৰিটা সন্তান আছে তেতিয়াহলে আপুনি অযোগ্য বুলি বিবেচিত হ'ব পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰে প্ৰাৰ্থীগৰাকী দেউলীয়া বুলি ঘোষিত হৈছে মানে ডিফল্টাৰ আছে কৰবাৰ পৰা আপুনি লোন লৈছে বেংকৰ পৰা হওক বা চৰকাৰীভাৱে কৰবাৰ পৰা যদি আপুনি অনুদান পাইছে লোন পাইছে অনুদান নহয় লোন পাইছে আৰু সেই লোনখিনি আপুনি টাইমলি দিবলৈ সক্ষম হোৱা নাই আপুনি বেংকৰ পৰা ডিফল্টাৰ বুলি ঘোষিত হৈছে তেনেহলে আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব মনত ৰাখিব সেই আপুনি যদি পঞ্চায়ত নিৰ্বাচন খেলিব যায় তেনেহলে আপুনি আগতে ডিফল্টাৰখিনি ক্লিয়াৰ কৰিব লাগিব এনঅচি সাৰ্টিফিকেট আনিব লাগিব তেতিয়াহলে আপুনি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আপুনি বা আপোনাৰ ফেমিলিত কোনোবা যদি চৰকাৰী অনুদান পাইছে যি হওক যেনে অৰুণোদয় আঁচনি হওক বা অৰুণোদয় আঁচনি টকা পাই আছে বা কিষাণ যোজনাৰ পৰা যোনটো পইচা আছে সেইটো পাই আছে বা চৰকাৰী কিবা ঘৰ পাই আছে মাহিলী চৰকাৰী পেঞ্চন পাই আছে তেনেহলেও আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰে চৰকাৰী অনুদান যোনে যোনে পাই আছে তেখেতসকল পঞ্চায়ত নিৰ্বাচন খেলি কৰ মাচুল পৰিশোধ কৰিব লাগিব যদি আপোনাৰ মাটি বাৰীৰ খাজনা ভাল দিয়া নাই বা আপোনাৰ পঞ্চায়তত কিবা কৰ বাকী আছে সেইখিনি আপুনি ক্লিয়াৰ কৰা নাই বা কৰ দিব লগা আছে চৰকাৰৰ ওচৰত তেতিয়াহলেও আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব আপোনাক ডিফল্টাৰ বুলি ধৰা হ'ব সেইখিনি আপুনি কৰ পৰিশোধ কৰিব লাগিব তাৰ এনঅচি আনিব লাগিব তেতিয়াহলেহে আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব পাৰে বিশেষ নিয়ম বান্ধি দিছে আপুনি যদি পঞ্চায়ত নিৰ্বাচন খেলিব যায় তেনেহলে আপোনাৰ ঘৰত স্যানিটাৰীটো পকা হ'ব লাগিব স্যানিটাৰী লেট্ৰিন থাকিব লাগিব কেঁচা যদি আপোনাৰ টয়লেট আছে বা লেট্ৰিন আছে আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰে আপুনি যেতিয়া পঞ্চায়তত মনোনয়ন পত্ৰ দাখিল কৰিব তেতিয়া আপোনাৰ অৰিজিনেল শিক্ষাগত অৰ্হতাৰ অৰিজিনেল সাৰ্টিফিকেট জমা দিব লাগিব সেইখিনি কৰ্তৃপক্ষৰ অথৰিটিয়ে চেক কৰিব হেয়া অৰিজিনেল হয় কিনা নাই তাতে কিনা ফেক আছে কিনা নাই তেতিয়াহে আপুনি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ কাৰণে যোগ্য বুলি বিবেচিত হ'ব আৰু বেংকৰ পৰা আপুনি এনঅচি আনিব লাগিব সমবায় সমিতিৰ পৰা আপুনি এনঅচি আনিব লাগিব তাতে যাতে আপুনি কোনো ধৰণৰ ডিফল্ট নহয় সেইখিনি ক্ৰাইটেৰিয়া লাগিব বাকি ক্ৰাইটেৰিয়াখিনি আছেই অলৰেডি ভোটাৰ লিষ্টত নাম থাকিব লাগিব আৰু এজন মানুহৰ দুটা কেন্দ্ৰত ভোট থাকিব নালাগে
বা দুটা জায়গাত ভোট আছে সেনেকা ব্যক্তিও ডিফল্টাৰ বুলি ঘোষিত হ'ব। তো সেইখিনি বাকী নিয়মখিনি আছে, যিখিনি মেইন কৈছো বাল্য বিবাহ, আপুনি দুটাতকৈ অধিক সন্তান বেছি হোৱা, বেংকৰ ডিফল্টাৰ, যদি আপুনি অনুদান পাই আছে, অনুদান চৰকাৰী অনুদান লৈ আছে, তেনেহ'লে আপুনি প্ৰাৰ্থী হ'ব নোৱাৰিব। সেইখিনি নিয়মৰ পৰা আপুনি বাহিৰত থাকিব লাগিব, তেতিয়া গৈহে বাকী 33টা ক্ৰাইটেৰিয়া যদি আপুনি ফুলফিল কৰিব পাৰে, তেতিয়া আপুনি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে যোগ্য বুলি বিবেচিত হ'ব। তো সবে জানি থওক, যাৰ যাৰ খেলিব মন আছে এতিয়াৰ পৰা সেইমতে চাই ল'ব। বিভিন্ন ধৰণৰ নটিফিকেশ্যন আছে অলৰেডি চৰকাৰৰ, সেই নটিফিকেশ্যনখিনি চালে গম পাব। সেইমতে যাৰ যাৰ খেলিব মন আছে এতিয়াৰ পৰা সেই ক্ৰাইটেৰিয়াখিনি ফুলফিল কৰক। সবকে শুভেচ্ছা থাকিল। হোলিৰ আকৌ বেষ্ট অফ লাক।